13 এপ্ৰিলৰ পৰা সপ্তাহত 4 দিন আমি পাঠ্যক্ৰম ঘৰতে বহি যাতে ছাত্ৰ ছাত্ৰীসকলে পাব পাৰে সেই ধৰণে আমি পোনপটীয়া সম্প্ৰচাৰৰো ব্যৱস্থা কৰিছোঁ। ভালেই হ'ল দিয়া। এতিয়া ল'ৰা ছোৱালীবিলাকে ঘৰতে থাকি অনলাইন ক্লাছ কৰিব পাৰিব। মোবাইল থকাবিলাকে বাৰু কৰিব, নথকাবিলাকে কি কৰিব? এবাৰ ভাবি চাইছেনে? মাইনা ভাত খোৱাহি। গৈছোঁ মা। মোক কি হ'ব এতিয়া? মই পঢ়িম কেনেকৈ? তলৰ মোবাইলে নাই দেখোন। ক'ত যোৱা? কালিৰ পৰা অনলাইন ক্লাছ আছে, জানি নে নাজানা? জানো, মোৰ পঢ়াই নহ'ব চাগে। আমাৰ মোবাইল নাই। তোমাৰ মোবাইল নাই বুলি তুমি মনত দুখ কৰি নাথাকিবা। কালিৰ পৰা আমাৰ প্ৰাংগণৰ লগতে ইয়াতে পঢ়িবলৈ আহিবা দেই। তেনেকৈ আহি পেলাই বহিব নৰ্মেলি আহি বহিব ধুনীয়াকৈ আৰম্ভ হ'ল দিয়া। ৰলিং একশ্যন মইহে ক'ব লাগিব প্ৰথম আপুনি ক'ব ফাৰ্ষ্ট দেই ঠিক আছে ডাইলেক্টটো কৰিব একশ্যন ভালেই হ'ল দিয়া। গীতা যাকে যা